নমস্কাৰ। কবিতাৰ শিৰোনাম পৃথিৱীৰ প্ৰেমিকজন আৰু মই। কবি উষামণি শইকীয়া। পাঠ কৰিবলৈ লৈছোঁ জোনালী ডেকাই। তেওঁৰ সৈতে চিনাকি ফাগুনৰ এটি হালধীয়া আবেলি। তেওঁৰ চকুজুৰিত এটা শিহৰণ আছিল। পিন্ধাই থৈ গ'ল ফাগুনৰ এটি সজাল চোলা। মনত ৰৈ গৈছিল এটা খুদুৱনি। সেয়াই বাৰু ভাল পোৱা নেকি? মাজে মাজে তেওঁক যেতিয়া লগ পাওঁ, অভিমান অভিযোগৰ পৃষ্ঠাবোৰ খুলি লয়। মুখেৰে ক'ব নোৱাৰাখিনি চকুৰে সলসলীয়াকৈ কৈ দিয়ে। ব্যতিক্ৰমী চিন্তাৰে তেওঁৰ ভুৱন ভুলোৱা হাঁহিটি কণমানি যেন মনটো আৰু সুমধুৰ কণ্ঠস্বৰে বন্দী কৰি ৰাখে মোক। বুজিছিলোঁ তেওঁ এখন খৰস্ৰোতা নৈ হৈ বুকুত বব খুজিছিল। আঙুলিত ধৰি সপোনৰ নগৰীলৈ লৈ যায় শামুকৰ খোলাটি। শব্দবোৰ খুচৰি খুচৰি পৃথিৱীৰ প্ৰেমিক হৈ জীয়াই থাকিব বিচাৰি তেওঁ। সাতোটা সূৰ্যৰ পিঠিত বগাই খেলুৱৈ ধৰা সেউজীয়াৰ বুকুত পোহৰৰ শস্য ৰোপণ কৰিব খোজে তেওঁ। অনুভৱ কৰোঁ মোৰ সমগ্ৰ সত্তা জুৰি ন ন শব্দ হৈ জিলিকি উঠে মন মন্দিৰৰ দেৱতা তেওঁ। এখোজ আগুৱাই আহি ক'ব খোজে খুলি দিয়া তোমাৰ দেহৰ সমস্ত আভৰণ। সিঁচি দিওঁ শাওনৰ এজাক চেঁচা চেঁচা বৰষুণ। প্ৰকৃতি হৈ ভূমিষ্ঠ কৰা এখন সেউজীয়া পৃথিৱী। ধূলিহেন সত্তা মই, তথাপিও তেওঁৰ একাকীকত্বৰ গভীৰ অৰণ্যখনলৈ প্ৰেমৰ এটি সেউজীয়া কবিতা হৈ সোমাই যাওঁ। তেওঁৰ চকুত হৈ ক'ব খোজো আঁকোৱালি লোৱা না মোক। মনৰ গভীৰতালৈ শিপাই থকা বিষাদবোৰক একাষৰীয়া কৰি সময়ক শিল্প কৰি তোলো আহা। আকৌ এবাৰ সময়ক শিল্প কৰি তোলো আহা। আকৌ এবাৰ। ধন্যবাদ। জলে কপাল